ভাইমন্দা সম্পৰ্কে যিখন চিনেমা বনাই আছে সেইখন সম্পৰ্কে মই ৰিভিউ মই দিব খোজা নাই। কিয় বেয়া পাইছ নেকি? নাই পোৱা, কাৰণ মই চিনেমাখন চোৱা নাই প্ৰথম কথা, আৰু মই চিনেমাখন নাচাওঁ। কাৰণটো আপোনালোকক মই কৈ দিয়ে অসমীয়া চিনেমাখন মই কিয় নাচাওঁ। নহয় মানে পাৰে যদি কোনোবাই এই মূৰ্খটোৰ ওপৰত এখন চিনেমা বনাওক। অন্ততঃ জীয়াই থকা অৱস্থাত নিজে চিনেমাখন চাই যাব পাৰিলে আত্মাটোৱে শান্তি পাব। সত্য কথা ৰাতিপুৱা চাহ অসমীয়া চিনেমাখন মই কিয় নাচাওঁ? কাৰণ মোৰ যিকোনো টপিক বা যিকোনো মোৰ কথা সমাজখনৰ লগত অকণমান ৰিলেট হ'ব লাগে, সমাজখনে যাতে কিবা এটা মানে গম পায়। নহয় মানে কোৱাটো আপোনাৰ মুখখন আজি প্ৰথম দেখিছো যদিও কৈছো, আৰে কেলা যাব আকৌ চিনেমাখন চাবলৈ। নহয় মানে আপুনি চাব নগলে চিনেমাখন অৰ্থনৈতিকভাৱে ডুবি যাব নহয়। অসমত ঢেৰ আইকন আছে চিনেমা বুলি ক'লে। মই ভাবো ঠিক আছে ভাইমন্দা বা মুনীন বৰুৱা তেওঁ আছে, নিশ্চয় আছে, কিন্তু তাৰ আগত কিন্তু তেওঁক কোনো মানুহ চিনি নাপায়। আমাৰ মানুহে কিন্তু চিনি নাপায়, ৰাইজে কিন্তু চিনি নাপায়। কোনে চিনি পায়? চিনেমা ইণ্ডাষ্ট্ৰীৰ মানুহে চিনি পায়। এই কোন এই বৰটো এইটো? আৰে কেলা শশাংক অমূল্যৰ ভুল হ'ল। নহয় মানে মুনীন বৰুৱাদেৱৰ সলনি এই গুণীমানী ব্যক্তিজনৰ ওপৰতে চিনেমাখন হ'ব লাগিছিল। নেক্সট আৰে কেলা নাগাৰা নামত এনেকৈ অংগী ভংগী দিয়ে বুলি আজিহে গম পালো। যি নাগাৰা নাম পৰিৱেশন কৰিয়ে ভাইৰেল হৈছিল আমাৰ কৰিশ্মা নাথ। আৰে কেলা এবাৰ ওলাল পেপা বজোৱা, আৰু এবাৰ ওলাল ঢেঁকী দিয়া, আৰু এইবাৰ ওলাল মদাহী। बंद करो, हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। কি খবৰ গাঁৱলীয়া ডেকা ফেমিলি, আপোনালোকক স্বাগতম মোৰ অন্য এটা ৰোজ ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ডেকা। বন্ধুসকল আজি আমি কথা পাতিম অসমৰ গুণীমানী ব্যক্তি এই ঋতু কলিতাৰ ওপৰত, আৰু লগতে কথা পাতিম নাগাৰা নামৰ ওপৰত, যি নাগাৰা নাম পৰিৱেশন কৰিয়ে ভাইৰেল হৈছিল আমাৰ কৰিশ্মা নাথ। ভাইমন্দা বা মুনীন বৰুৱা তেওঁ আছে, নিশ্চয় আছে, কিন্তু তাৰ আগত কিন্তু তেওঁক কোনো মানুহ চিনি নাপায়। আমাৰ মানুহে কিন্তু চিনি নাপায়, ৰাইজে কিন্তু চিনি নাপায়। কোনে চিনি পায়? প্ৰথম কথা মুনীন বৰুৱাক আমি সকলোৱে চিনি পাওঁ, কাৰণ সৰুৰে পৰা যেতিয়া চিনেমা চাব বহিছিলো পৰিচালনাত তেওঁৰ নামটো সদায় পঢ়িছিলো। খবৰদাৰ মোৰ মুখখন বৰ বেয়া। আৰু দ্বিতীয় কথা যিসকলে চিনি নাপায় তেওঁলোকক চিনাকি কৰি দিয়াৰ বাবে এই প্ৰচেষ্টা কৰা হৈছে, যাতে তেওঁ অসমীয়া চিনেমা জগতৰ বাবে কৰা কষ্টখিনি মানুহে দেখা পায়। জুবিন গাৰ্গক কিন্তু চবে চিনি পায়। জুবিন গাৰ্গৰ ওপৰত চিনেমা বনিলে পাব্লিকে যাব, বা পাব্লিকৰ পুৰা হৃদয়ত আছে জুবিন গাৰ্গ কি। বা চিনেমা বুলি ক'লে হেৰি কথা আহিব লাগে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা আহিব লাগে। সেইবিলাক হ'ল পাব্লিকৰ মনত সোমাই থকা ব্যক্তি। তেওঁলোকৰ ওপৰত চিনেমা বনিলে মই চাব গ'লো হয়। আৰে মানিছো জ্যোতিপ্ৰসাদ আগৰৱালা বা জুবিন দাৰ ওপৰতো চিনেমা হ'ব লাগে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মুনীন বৰুৱাদেৱৰ ওপৰত চিনেমা হ'ব নালাগে। कौन है ये लोग, कहां से आते हैं? ভাইমন্দা সম্পৰ্কে যিখন চিনেমা বনাই আছে সেইখন সম্পৰ্কে মই ৰিভিউ মই দিব খোজা নাই, কাৰণ মই চিনেমাখন চোৱা নাই প্ৰথম কথা, আৰু মই চিনেমাখন নাচাওঁ। কিয় নহয় মানে পাৰে যদি কোনোবাই এই মূৰ্খটোৰ ওপৰত এখন চিনেমা বনাওক। অন্ততঃ জীয়াই থকা অৱস্থাত নিজে চিনেমাখন চাই যাব পাৰিলে আত্মাটোৱে শান্তি পাব। কিন্তু যিখিনি ডাঙৰ মানুহ, যিখিনি ৰেছপনচিবল মানুহ, তেওঁলোকে ভাল বিষয়ৰ ওপৰত চিনেমা বনালে ভাল। সেইকাৰণে মই এই চিনেমাখন চাব নাযাওঁ। নহয় মানে কোৱাটো আপোনাৰ মুখখন আজি প্ৰথম দেখিছো যদিও কৈছো, আৰে কেলা যাব আকৌ চিনেমাখন চাবলৈ। নহয় মানে আপুনি চাব নগলে চিনেমাখন অৰ্থনৈতিকভাৱে ডুবি যাব নহয়। কিন্তু কথাটো হ'ল কি বা শিকিম চিনেমাখন চাই? আমি চিনেমা বনোৱা শিকিব লাগিল। আমিতো চিনেমা নবনাওঁৱে, গতিকে আমাৰ কথাৰ লগত কিবা জড়িত থাকিব লাগিব। আৰে কেলা শশাংক অমূল্যৰ ভুল হ'ল। নহয় মানে মুনীন বৰুৱাদেৱৰ সলনি এই গুণীমানী ব্যক্তিজনৰ ওপৰতে চিনেমাখন হ'ব লাগিছিল। যিকেইজন মানুহ আমাৰ সমাজত প্ৰভাৱ পেলাইছে, তেওঁলোকৰ ওপৰত একচুৱেলি আমাৰ সচেতন ব্যক্তিসকলে চিনেমা বনোৱা দৰকাৰ। বাকী কোনোবা সৰু আৰে কেলা আপোনাৰ তামাম জ্ঞান আছে কিন্তু দেই। নহয় মানে জ্ঞানৰ ভাণ্ডাৰ আপুনি, পাৰিলে ডাক্তৰৰ পৰামৰ্শ লওক। নহয় মানে ভিডিঅ'টো চাই এনে লাগিছে আপুনি যে কিবা ডাঙৰ বেমাৰত ভুগি আছে। নেক্সট
আৰে কেলা নাগাৰা নামত এনেকৈ অংগী ভংগী দিয়ে বুলি আজিহে গম পালো। যি নাগাৰা নাম পৰিৱেশন কৰিয়ে ভাইৰেল হৈছিল আমাৰ কৰিশ্মা নাথ। নকল এজনী হৈছে মদাহী পাতকনি। মানে আইনাম দিহানাম বিয়ানাম এইবোৰ সৰুৰ পৰাই শুনি আহিছো, কিন্তু নাগাৰা নামটো কি বস্তু মই আজিলৈকে দেখা নাই। দেখিছিলো যেতিয়া আমাৰ পেপে ওলাইছিল। নহয় মানে নাগাৰা নাম আজিলৈকে চোৱা নাই যদিও এইটো জানো যে নাগাৰা নাম নামনি অসমৰ এটা ধৰ্মীয় অনুষ্ঠান। নমস্কাৰ বন্ধুসকল। কিন্তু এওঁলোকৰ নিচিনাবোৰে ভাবিবলৈ বাধ্য কৰায় যে এয়া ধৰ্মীয় অনুষ্ঠান নে বেলেগ কিবা। নহয় মানে ধৰ্মৰ নামত আৰু কি কি দেখিবলৈ পাম। আৰে কেলা এবাৰ ওলাল পেপা বজোৱা, আৰু এবাৰ ওলাল ঢেঁকী দিয়া, আৰু এইবাৰ ওলাল মদাহী। बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। আৰে কেলা সভ্যালি এটা সীমা থাকে, হ'ল বুলি এনেকুৱা বজোৱা আমি কৰিলে ভাল নালাগে। নহয় মানে ইয়াতকৈ আৰু সংস্কৃতিক অপমান কৰিবলৈ কি থাকিব পাৰে। तुम्हें शर्म है? कुछ शर्म आया है? নহয় মানে ভণ্টি সঁচা কৈছো, আমাৰ উজনি ফালেতো এইবোৰ কৰিলে লেংটা কৰি কোবাব। গছকি মাৰিম তোক লাংটা কৰি কোবাম সেইটো। নহয় মানে ভণ্টি তোমাৰ এই ভিডিঅ'টো চাই মই এটা কথাই ক'ম, ভাইৰেল হ'বলৈ বহুতো বস্তু আছে, কিন্তু ভাইৰেলৰ নামত অসমীয়া সংস্কৃতিক বহুৱালি নকৰিবা। লাইক করো, কমেন্ট করো, লাইক করো।